এই মুহূৰ্তত CID কাৰ্যালয় আহি পাইছে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে লৈ অহা হৈছে এয়া সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্ত এয়া CID কাৰ্যালয়ৰ সন্মুখত দেখা গৈছে কনভয় বাহন আহি উপস্থিত হৈছে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক লৈ অহা হৈছে ৰাজ্যবাসীয়ে এই দাবী তুলি আছিলে দুইজন ব্যক্তিক গ্ৰেপ্তাৰৰ দাবী তুলি আছিলে আৰু তাৰে পিছত দেখা গৈছে আজিৰ দিনটোত দুয়োজনকে দিল্লীৰ পৰা গ্ৰেপ্তাৰ কৰি লৈ অহা হৈছে ইতিমধ্যে 14 দিনৰ বাবে CID জিম্মাত দিয়া হৈছে দুয়োজনকে এক বিশাল কনভয়ৰে লৈ অহা হৈছে এই বিশেষ বাহনখন দেখুৱাইছো এইখন বিশেষ বাহন আমি দেখুৱাইছো এই বিশেষ বাহনখনতে লৈ অহা হৈছে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক এই বিশেষ বাহনখনতে CID কাৰ্যালয়ত সোমাই দিয়া হৈছে ইতিমধ্যে 14 দিনৰ বাবে জিম্মাত লোৱা হৈছে CID কাৰ্যালয়ৰ ভিতৰত সোমাইছে আমি এই দৃশ্যটো দেখুৱাব বিচাৰিছো CID কাৰ্যালয়ৰ ভিতৰত এই দৃশ্যটো দেখুৱাইছো শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক লৈ অহা হৈছে CID কাৰ্যালয়লৈ এই দিনটোৰ বাবে সকলোৱে অপেক্ষা কৰি আছিলে গাড়ী ইয়াতে আহিব আমি এই মুহূৰ্তত দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছো এই মুহূৰ্তত বাহনৰ পৰা বিশেষ গাড়ীখনতে লৈ অহা হৈছে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক 14 দিনৰ বাবে আৰক্ষী জিম্মাত দিয়া হৈছে দুয়োকে কি কৰি আছে বাহনখনৰ ভিতৰত আছে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা ইতিমধ্যে SIT দলে আৰু এই CID কাৰ্যালয় কাৰ্যালয়ত যিগৰাকী স্পেচিয়েল CID অৰ্থাৎ যি SIT যিগৰাকী মুখ্য তদন্তকাৰী বিষয়া মুন্নাপ্ৰসাদ গুপ্তা SSP ৰজি কলিতা ইয়াত আহি উপস্থিত হৈছে কিছু সময় পূৰ্বে উল্লেখ কৰিছে যে তেওঁলোকক দেখুৱাইছো CID কাৰ্যালয়ত হাজিৰ হৈছে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা শ্যামকানু আৰু সিদ্ধাৰ্থ শৰ্মা ভিতৰলৈ হেণ্ডকাপ লগাই শ্যামকানু মহন্তক লৈ যোৱা হৈছে গাড়ীখন নমাই CID কাৰ্যালয়ৰ ভিতৰলৈ আৰু হৈছে শ্যামকানু মহন্তই এটা টি-চাৰ্ট পিন্ধি আহিছে আৰু তাৰ সমান্তৰালভাৱে লৈ যোৱা হৈছে আৰু বৰ্তমান সময়ত CID কাৰ্যালয়ত উপস্থিত দুয়োগৰাকী ইয়াৰ আগতো দিল্লীৰ কাৰণে চাব লগা হৈছে।
আমি তদন্ত যিমান আইনত যিখিনি ব্যৱস্থা আছে সেইমতে তদন্ত কৰা এজনক শ্যামকানু মহন্তক ছিংগাপুৰৰ পৰা দিল্লীলৈ আহি থাকোঁতে দিল্লী এয়াৰপৰ্টত আমি যিহেতু লুক আউট চাৰ্কুলাৰ ইছ্যু কৰি ৰাখিছিলোঁ লুক আউট চাৰ্কুলাৰ জৰিয়তে তেওঁক দিল্লীৰ এয়াৰপৰ্টত ইমিগ্ৰেশ্যন ব্যুৰ অফ ইমিগ্ৰেশ্যনে তেওঁলোকক ডিটেইন কৰিলে আৰু আমাক হেণ্ডঅভাৰ কৰিছে আৰু দ্বিতীয় সিদ্ধাৰ্থ শৰ্মাক আমি ট্ৰেক কৰি ৰাজস্থান আৰু দিল্লীৰ মাজত তেওঁ হাৰিয়ানা এইটো এৰিয়াত তেওঁ ঘূৰি আছিলে আমি ট্ৰেক কৰি যোৱা ৰাতি আমি দিল্লী আৰু হাৰিয়ানাৰ বৰ্ডাৰৰ এৰিয়াত আমি গ্ৰেপ্তাৰ কৰিছোঁ সেইখিনি মোবাইল ফোনো আমি পাইছোঁ আৰু বাকী তদন্ত চলি আছে ধন্যবাদ 14 দিনৰ পুলিচ কাষ্টডি 14 দিনৰ ন্যায়িক পুলিচ কাষ্টডি দিয়া হৈছে 14 দিনৰ জিম্মা পোৱা গৈছে আমি এতিয়া 14 দিনৰ কাষ্টডি পাইছোঁ এই কাষ্টডি পিৰিয়ডত তেওঁলোকক সোধপোছ কৰা হ'ব তদন্তৰ কাম ইতিমধ্যে ক্ষিপ্ৰ প্ৰক্ৰিয়াৰে আগবাঢ়ি গৈ আছে আৰু তদন্ত আমি আইনমতে কৰি যাম আমি তদন্ত যিমান আইনত যিখিনি ব্যৱস্থা আছে সেইমতে তদন্ত কৰা হ'ব এজনক শ্যামকানু মহন্তক ছিংগাপুৰৰ পৰা দিল্লীলৈ আহি থাকোঁতে দিল্লী এয়াৰপৰ্টত আমি যিহেতু লুক আউট চাৰ্কুলাৰ ইছ্যু কৰি ৰাখিছিলোঁ লুক আউট চাৰ্কুলাৰ জৰিয়তে তেওঁক দিল্লীৰ এয়াৰপৰ্টত ইমিগ্ৰেশ্যন ব্যুৰ অফ ইমিগ্ৰেশ্যনে তেওঁলোকক ডিটেইন কৰিলে আৰু আমাক হেণ্ডঅভাৰ কৰিছে আৰু দ্বিতীয় সিদ্ধাৰ্থ শৰ্মাক আমি ট্ৰেক কৰি ৰাজস্থান আৰু দিল্লীৰ মাজত তেওঁ হাৰিয়ানা এইটো এৰিয়াত তেওঁ ঘূৰি আছিলে আমি ট্ৰেক কৰি যোৱা ৰাতি আমি দিল্লী আৰু হাৰিয়ানাৰ বৰ্ডাৰৰ এৰিয়াত আমি গ্ৰেপ্তাৰ কৰিছোঁ সেইখিনি মোবাইল ফোনো আমি পাইছোঁ আৰু বাকী তদন্ত চলি আছে ধন্যবাদ 14 দিনৰ ন্যায়িক পুলিচ কাষ্টডি দিয়া হৈছে 14 দিনৰ জিম্মা পোৱা গৈছে আমি এতিয়া 14 দিনৰ কাষ্টডি পাইছোঁ এই কাষ্টডি পিৰিয়ডত তেওঁলোকক সোধপোছ কৰা হ'ব তদন্তৰ কাম ইতিমধ্যে ক্ষিপ্ৰ প্ৰক্ৰিয়াৰে আগবাঢ়ি গৈ আছে আৰু তদন্ত আমি আইনমতে কৰি যাম আমি তদন্ত যিমান আইনত যিখিনি ব্যৱস্থা আছে সেইমতে তদন্ত কৰা হ'ব এজনক শ্যামকানু মহন্তক ছিংগাপুৰৰ পৰা দিল্লীলৈ আহি থাকোঁতে দিল্লী এয়াৰপৰ্টত আমি যিহেতু লুক আউট চাৰ্কুলাৰ ইছ্যু কৰি ৰাখিছিলোঁ লুক আউট চাৰ্কুলাৰ জৰিয়তে তেওঁক দিল্লীৰ এয়াৰপৰ্টত ইমিগ্ৰেশ্যন ব্যুৰ অফ ইমিগ্ৰেশ্যনে তেওঁলোকক ডিটেইন কৰিলে আৰু আমাক হেণ্ডঅভাৰ কৰিছে আৰু দ্বিতীয় সিদ্ধাৰ্থ শৰ্মাক আমি ট্ৰেক কৰি ৰাজস্থান আৰু দিল্লীৰ মাজত তেওঁ হাৰিয়ানা এইটো এৰিয়াত তেওঁ ঘূৰি আছিলে আমি ট্ৰেক কৰি যোৱা ৰাতি আমি দিল্লী আৰু হাৰিয়ানাৰ বৰ্ডাৰৰ এৰিয়াত আমি গ্ৰেপ্তাৰ কৰিছোঁ সেইখিনি মোবাইল ফোনো আমি পাইছোঁ আৰু বাকী তদন্ত চলি আছে ধন্যবাদ ভাল কথা এতিয়া তদন্ত ভালকৈ আৰম্ভ হ'ব মই ভাবিছোঁ আৰু গোটেই কথাখিনি উলিয়াওক তেওঁলোকৰ পৰা কি হৈছিলে আমাকো জানিবলৈ লাগে সেই কথাটোৱে বহুত অশান্তি দি আছে মানে গতিকে কি হৈছিলে তেওঁলোকে কি কয় সেইখিনি চাওক আৰু আইনে নিজৰ কথাত নিজে মই ভাবোঁ উচিত তদন্ত কৰিব আৰু আমি ন্যায় পাম সেইটো সোনকালে প্ৰতিগৰাকী অসমীয়াই এই দুজনক গ্ৰেপ্তাৰ কৰাৰ দাবী উঠি আছিলে আৰু আজি আদ্য স্বাৰ্থৰ দিনটোত আচলতে তেওঁলোকক গ্ৰেপ্তাৰ কৰিছে এইটো অসমবাসীৰ বাবে এটা প্ৰত্যেকে বিচাৰি থকা এটা খবৰ আৰু বাকীসকলকো গ্ৰেপ্তাৰ কৰিব লাগে বা যি ন্যায় আচলতে আন্দোলন চলি আছে সকলোৱে সেই কথাই কৈছোঁ মই অতি শীঘ্ৰেই আমি যিহেতু ফাষ্ট ট্ৰেক ইনভেষ্টিগেশ্যন বিচাৰিছোঁ গতিকে তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে নিজৰ মতে কাম কৰিছে ন্যায় ব্যৱস্থা মই ভাবিছোঁ সেই ইমান সবল ব্যৱস্থা আছে আমাৰ ভাৰতত গতিকে আমি সোনকালে ন্যায় পাম উচিত তদন্ত হওক তেওঁলোকে নিজৰ মতে কাম কৰক আমি মাত্ৰ সকলোৱে সহযোগিতা কৰিব লাগে मैम 2 लोगों को गिरफ्तार और आज लाखों फैंस भी यहाँ पे आ रहे हैं आपने कहा था कि कुछ मिस्टीरियस था कुछ सवाल का जवाब नहीं मिला है क्या अपेक्षा करते हैं आप
probe से। अभी इन लोगों से पूछताछ करके सब कुछ निकालना चाहिए एक्चुअली क्या हुआ था. वी हैव टू नो दैट एंड दैट्स द इन्वेस्टिगेशन इज ऑन. सो लॉ विल टेक इट्स ओन वे एंड इट विल प्रोसीड दैट वे. सो वी ऑल शुड कोऑपरेट. And lakhs of fans are gathering today to also participate in the rituals. But it must be a very difficult time for the family, but also for the fans who lost Zubeen. And like you said, he's more than just someone who's Just a singer. He is a legend. Yes, he's a legend. Yes, everyone has come to pay a tribute to him, show their love, shower their blessings for his journey to the other world. So we all will pray together. Keep your faith in our legal system, so we will get the justice.